নমস্কাৰ AI 365 লৈ আপোনাক স্বাগতম জনাইছোঁ। দেশ বিদেশৰ লগতে স্থানীয় বাতৰি আৰু নিয়োগ বাতৰি জ্ঞান বিজ্ঞানৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলত যিসকল নতুন বন্ধু বান্ধৱী আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ গৰ্ভৱতী মহিলাসকল সাৱধান। আজি গৰ্ভৱতী মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যুগুতাই লৈ আহিছোঁ। যিসকলে এতিয়ালৈকে এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে এই চেনেলটোত যিসকল নতুন বন্ধু বান্ধৱী আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আজি 580 বছৰৰ মূৰত দীৰ্ঘতম বিৰল চন্দ্ৰগ্ৰহণ। চলিত বৰ্ষৰ দ্বিতীয় তথা অন্তিমটো চন্দ্ৰগ্ৰহণ আজি দেখিবলৈ পোৱা যাব। প্ৰায় 3 ঘণ্টা 28 মিনিট ধৰি হ'বলগীয়া এই বিৰল আংশিক চন্দ্ৰগ্ৰহণ 580 বছৰৰ মূৰত সবাতোতকৈ দীৰ্ঘতম হ'ব। আমেৰিকাৰ মহাকাশ গৱেষণাৰ সন্থাই প্ৰকাশ কৰাৰ অনুসৰি এই ধৰণৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ আৰু 6 শতাব্দীলৈ দেখিবলৈ পোৱা নাযাব। চীন, জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, টাইৱান, হংকং, মংগোলিয়াকে ধৰি এছিয়াৰ অষ্ট্ৰেলিয়া আৰু সমগ্ৰ উত্তৰ ইউৰোপত এই আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব। পৃথিৱীৰ ছাই ঢাকি পেলোৱাৰ ফলত শুকুৰবাৰৰ নিশা চন্দ্ৰটোৰ মাত্ৰ 3% আলোকিত হ'ব। শুকুৰবাৰে মাজনিশা প্ৰায় 2:30 বজাত ভাৰত, অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশৰ পৰা কিছু ক্ষণৰ বাবে চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে।